we request him to entertain us. Education Department, Bodoland University, and my all friends and colleagues of the Education Department, Bodoland University. This farewell ceremony of senior brothers and sisters. Myself, Sri Sansuma Ramsiari. I'm a student of MBA department, third semester, and I'm from Udalguri district and currently residing in Gaurang boys hostel. Actually, my, in simple words, 100% and first preference and hobby is mimicry in my life since high school standard. First of all, Hagrama Mohila Dangoriare Kona, so we don't signify. English no koi English koi dim de na. All of Haluna Pabon Hojano. Bodoland University tekete আমার হাগ্রামা মহিলার সারে বনাইছে নহয় জানো তো এই কারণে বহুত প্ৰাউড ফিল হয় আৰু এটো মানে এটা সময়ৰ এটা মানে নিউজ লাইভত আপডেট দিছিল আৰু তেখেতে মই এটোই কওঁ শুনিবলৈ হাজুনা সবে এই বড়োলেণ্ড ইউনিভাৰ্চিটিটো ময়ে বনাইছে তো কোনে বনাইছে সবে গম পায় এটো ইমান ডাঙৰ বিল্ডিং আগত আমি দিল্লী মুম্বাই যাব লাগিছিল তো দিল্লী মুম্বাই বুলিয়ে ভাবে এতিয়া বহুত মানুহ আহে আপাৰ আসামৰ পৰাও আহে ইমান ডেভেলপ কিন্তু দাম বস্তুবিলাক এই ওচৰে বিৰাট এই নকলে কি এই দাম বস্তুৰ কথা মই নকওঁ ভাল ছোৱালীও আছে ল'ৰাও আছে হয় এই মোৰ ঘৰৰ ওচৰতে বহুত ভাড়া থাকে নহয় মই দেখা পাওঁ কেতিয়াও লাইন মাৰে এই ৰাস্তাত হয় একদিন কি হৈছে জানা মই গাড়ীৰ লগত গৈ আছো শালা ৰাস্তাই এৰি নিদিয়ে ইয়ালা এক্সিডেণ্ট অলপৰ কাৰণে এক্সিডেণ্ট হোৱা নাই গম পাইছে না নাই আৰু বেলেগ টপিক মানে बर' बुंसिलाय ने बर' भाषार को जाते खिन्थु इलेक्शन फैगासिनो दा बेफोरनो भट होगोन ना होआ नोंसोरलाय जाय सिंगेल दं बिथांमोननो माने जरा बानायना होनायनि प्लान पलिसि लादों एबार जोंनि सरकारा जाय सिंगेल दं बिथांमोना जल्दि नैबे आंनि पिएनि खाथियाव एप्लिकेशनखौ होना दोनफै सानथाम उनाव रिजाल्टखौ मोनगोन नोंसोरो जोंना बेनो फार्स्ट गम पाइसिना नाय बुजि मोनदोंना मोनाखै Shillong is so nice place. You just visit there and you see the scenario of the Shillong. So nice. Many girlfriends is also. I have many girlfriends who are there in Shillong, but broke up everything. Everybody. I cannot speak English. Re, ভালো দরে মই খব না জানে। এটা শুনা পাইছি না? উকিল তো বহুত আন্দোলন করে লগাই দিব আর এতিয়া উকিল 12 মাস 24 ঘন্টা আন্দোলন লাগে থাক আন্দোলন লাগে থাক এই আন্দোলন না থাকলে যাই না থাকে নহয় এই আন্দোলন যদি করিবা নোৱাৰে এই অটোমেটিকলি মেরগি বেমার হয়ে মরে যাবে এতিয়া খা আন্দোলন খালি এই এসটির কথাত জেনারেল ওবিসি কিয় সোমাইছে এই মাটিত অবৈধভাৱে কিয় ঘৰ বনাই থাকিছে মেলা আছে তাৰ মেলা ইয়াৰ পিছত ইয়াত মোটামুটি ইয়াক 12 মাস কৈ দিয়া কোনে দিন हेलो बिटिसिनि शेप एमजिएम जानो थाखाय आं सोमावसाराखै आं हारसिंनि खोथा साननो बुङोबा লগাই দিও বেশি হনাই র হব এক মাহ মান ধৈর্য ধরা আরামসে আহি যাবা আপনালোকে আশীর্বাদ কৰি থাকা হৈ যাব মানটো বহুত ভাল ট্রাইবেল মানুহ হয় সোনল ট্রাইবরে বিয়া হোৱা নাই কিন্তু মানুহ কেনেকা থাকিব পাৰছি বা ইমান বয়স হল ইমান ভাল ছোৱালী আছে একো পতাই লোৱা নাই এইজন্য টাকা পয়সা এত এগ্রে বেগ্রে আছে আমার হে নাই কব গলে মোর তাত 5 টাকা মাত্র খুচরা আছে এটিমো বিয়া হৈ আছে না বাকি হৈ আছে 250 মান বাহিৰত কব আৰু সর্বানন্দ শুনলে ভয়েসটো বেশি ক্লিয়ার হওয়া নাই আগন্তুক অসম বিধানসভা নির্বাচন প্রচার আমি চলাবলৈ আহিছো আপোনালোকে আমাক ভোট দিয়ক আপোনালোকক যি বস্তু লাগে আমি এটো দিবলৈ সাজু আছো টি ট্রাইবৰ কাৰণে
আমি এটা পদক্ষেপ লৈ আছোঁ যে তেওঁলোকে MBBS পৰীক্ষাত কমেও 2টা নহ'লে 3টা চিট পাবই লাগিব হয়নে নহয় ৰাইজ जादों ना আপোনালোকে বিজেপি পাৰ্টিক সহায় কৰক আমি আপোনালোকক আশা দিছোঁ আগন্তুক সময়ত অসমৰ শিক্ষাৰ ব্যৱস্থা এইবোৰ সব আমি সমাধান কৰি দিম ঠিক আছে বিজেপিকে ভোট দিবেন না নাই বিজেপিকে ভোট দিবেন না নাই যদি দিয়ে আমি করছি আমি ভালো মতন করব